বাইদেউ অ' বাইদেউ অঁ কিবা আনিছে নেকি আপুনি হা ডুংকে মানে চব্জি আনিছে একদম খালী ভৰি এনেকৈ কান্ধত লৈ আনি আছে যে ক'ৰ পৰা আনি আছে অঁ কাৰ্বি লৌ মানে কাৰ্বি হয় অঁ 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 ৰখিব তেতিয়াহ'লে কি আনিছে কি ঢেকীয়া কচু আৰু নিজে বুটলি আনিছে ন অঁ ইমান দূৰৰ পৰা খোজকাঢ়ি আহি আছে মানুহগৰাকী পাহাৰৰ পৰা বিচাৰি আনিছে অঁ অঁ তেখেতৰ ভৰিটো চাগে কিবা এটা হৈছে নেকি তলত কিবা কষ্ট পাই চাগে খোজকাঢ়িবলৈ বৰ্তমান আছোঁ কাৰ্বি আংলঙৰ ভকচং বজাৰ আৰু ভকচং বজাৰ এতিয়া তেখেতে মানে আচলতে বিক্ৰী কৰিব এইবিলাক যি শাক পাচলি মানে কচু ঢেকীয়া পাহাৰৰ পৰা তুলি অনাখিনি ইয়াত বহিব ভেদাইলতা কচু এইখিনিও চাগে ভেদাইলতাই হয় সম্ভৱ ভেদাইলতা ন ভেদাইলতা মৰিচা মৰিচা শাক ভেৰাইটি আনিছে মানে এনেকুৱা নহয় দুটা বস্তু নহয় ভেৰাইটি আনিছে চিক্ৰেট ৰাখি দিছিলে মামাৰ পৰা ঢেকীয়া আছে প্ৰায় ন সদায় আহে বজাৰ কৰিবলৈ সদায় তুলি আনেগে পাহাৰৰ পৰা এইটো 10 টকা অঁ তাৰপিছত চব 10 টকা অঁ এটা কমিউনিকেশ্যন গেপ আছে তেখেতে অসমীয়া কথা বুজি পায় কিন্তু ক'বলৈ নোৱাৰে এতিয়া ধৰি লওক মই কাৰ্বি ভাষা বুজি নাপাওঁ আচলতে সেইকাৰণে মোৰ অলপ দিগদাৰ হ'ব তথাপিতো মই তেখেতৰ কথাখিনি কি কৈছে মই অলপ উমান ল'ব পাৰিছোঁ কাৰণ মই কাৰ্বি আংলং প্ৰায় এতিয়া অহা যোৱা কৰিয়ে থাকোঁ মোৰ ছেকেণ্ড হোম হৈ গৈছে বুলি ক'লেও বেয়া নহ'ব প্ৰায় আহি থাকোঁ আৰু অহা যোৱা হৈ থাকে তো এয়া প্ৰতিটো শাকে 10 টকা কিমান দেৰিলৈকে এইখিনি থাকিব বিক্ৰী মানে যেতিয়ালৈকে এইখিনি বিক্ৰী নহয় তেতিয়ালৈকে থাকিব এই বয়সতো তেখেতে ইমান কষ্ট কৰিছে কেনেকৈ আনিছে কান্ধত তুলি লৈছে চেণ্ডেল নাই পিন্ধা যথেষ্ট দূৰৰ পৰা তাকো পাহাৰৰ পৰা বুটলি আনিছে তাকো ইমান দূৰলৈকে এতিয়া বিকিবলৈ আহিছে তো যথেষ্ট কষ্ট মানে দীঘলীয়া জাৰ্ণি এটা বুলি ক'ব লাগিব তেখেতৰ এতিয়া আমি কি কৰিম নিশ্চয় কিবা এটা কৰিব লাগিব গোটেইখিনি কিনি লওঁ নেকি মই কিনি লওঁ কেইটকা হ'ব গোটেইখিনি মোক হিচাপ কৰি দিয়ক কেইটকা হ'ব যিমান আছে ঢেকীয়া কেইমুঠি এমুঠি 30 40 50 60 70 10 টকাই 70 80 90 এইটো 10 টকাই 90 110 টকা 110 টকা হৈছে ৰাতিলৈ থাকিব পোহৰ প্ৰয়োজন হ'ব সেইকাৰণে লাইটটো লগত লৈ আহিছিলে আৰু এতিয়া বহুত ভাল কথা হ'ল যে এইখিনি চব্জি বিক্ৰী কৰিবলৈ আমাৰ 5 মিনিটো নালাগিলে লগালগ চেছ আজি এতিয়া সোনকালে ঘৰ যাব পাৰিব আজি বলক এটা যথেষ্ট গৰম পৰিছে এতিয়া এই পাৰ্টিকুলাৰ পাৰ্টিটোত যদি মই হাতখনো ৰাখোঁ মানে যথেষ্ট এটা হিট জেনেৰেট হৈ থাকেতো তেখেতে খালী ভৰিত কেনেকৈ যে গোটেই ৰাস্তাটো খোজকাঢ়ি আহিছে ভাবক হৈ যাব বজাৰলৈ পিন্ধি আহিব আকৌ কাইলৈ আহিলে হ'ব আহিম বুলি কৈছে পিন্ধি আহিম কৈছে অঁ আইৰা চকলো চকলো কি কৈছে একো নলয় কেলে হা অঁ দৰৱহে লাগে ভিতৰত আহি চাওক কি লাগিব আপুনি ভিতৰত আহি নিজে চাওক কি লাগিব মোক এনেকৈ আঙুলিয়াই দি দিলে হৈ গ'ল এইটো লাগিব কেনেকৈ দিয়ক পলিথিন দিয়ক আৰু ভাই লওক বহুত অকণমান আছে এইটো দিব ভিতৰৰ পৰা আৰু ভাল আনি দিব এইটো আৰু লৈ লওক কম হৈ গৈছেতো আৰু লওক
Itu po bola. Why don't you get a common? Hello. টুকটুকত বিচাৰিব খালী ক'ব নালাগে টুকটুকত পঠাই দিম বুলি ক'ব কৈ দিয়ক কৈ দিয়ক Tom nang kita ni ko tahu. Kita ampan. Kita kan no. Tong faren. Kalau orang tihen. চাউল দাইল আলু পিঁয়াজ মিঠাতেল চাহপাত নিমকি আৰু কি আছিলে আটা অঁ মিঠাতেল ক'লো মিঠাতেলো তাৰপিছত আৰু হা হ'ব বুলি কৈছে একো নাই আৰু কিবা ভাবক ওলাব কিবা নহয় কিবা এটা বিস্কুট বিচাৰিছে অঁ দাঙি দিওঁ নেকি বলক হৈ যাব পাৰিম ধৰি দিছোঁ বলক মই ধৰি দিছোঁ সেই তাত উঠিলে হৈ যাব ৱা দাঙিবই মানে অভিয়াস আছে অঁ এইটো পালোহিতো তাত আমি যেতিয়া লগ পাইছিলোঁ তেখেতৰ কান্ধত মানে এই পাচিটোত বলক আইতা এই পাচিটোত চব্জি লৈ আনিছিল তেখেতে আৰু এতিয়া ইয়াত মানে যি টি সোমাই আছে আলু পিঁয়াজ দাইল মিঠাতেলৰ পৰা আদি কৰি সম্পূৰ্ণ ৰেচন সোমাই আছে দাঙি লৈছে দেই তথাপি দাঙি লৈছে বহুত দম আছে নাই সাংঘাতিক দম আছে এতিয়াও মানে হেৰি জোৰ আছে এইটো এই লাগে আইতা আপুনি দৰৱ কৈছিলে দৰৱ দবাই কি কৈছে নালাগিলে হ'ব নি কৈছে কিনি দিওঁ পটকে মই আনি দিছোঁ কিনি লাগিব কিহৰ দবাই লাগে কাঁহৰ আনি দিছোঁ তামোল কমকৈ খাব ঠিক আছে তামোল কমকৈ খাব ভাত খোৱাৰ পাছত খাব দেই দাবাইটো ইমান দেৰি কথা বতৰা পাতিলোঁ বহুতখিনি মানে ইফালে সিফালে গ'লোঁ একেলগতে ঘূৰিলোঁ কিন্তু আইতাৰ নামেই নুসুধিলোঁ নামটো কি নামটো থাংপি তেনাংপি অঁ আইতাৰ নাম দিলে থাংপি তেনাংপি বয়স কিমান হ'ল 80 বছৰমান ওচৰা-ওচৰি হৈছে ন 80 ওচৰা-ওচৰি হৈছে অঁ ইমান বয়সত মানে এইটো বয়সতো যে তেখেতে ইমান কষ্ট কৰি চলি আছে এইটো দেখি যথেষ্ট ভাল লাগিলে আৰু আশা কৰিছোঁ আকৌ লগ পাম তেখেতক আৰু আপোনালোকে ক'ব যে তেখেতক পাই কেনেকুৱা লাগিল এই হৈছিল এগৰাকী আইতা আশা কৰিছোঁ সকলোৱে ভাল পালে শব্দ কৰি দিছোঁ সদায় সুবিধা কিছুমান কথা বুজি থাকক মই সময় গৈ কাৰ্বি আংলঙৰ পৰা চাইনিং অফ